দেখিবলৈ কিমান ভয়ংকৰ চাওক, কিন্তু খাবলৈ যে কিমান মিঠা, হয়নে নহয়? হয়নে নহয়? গোটেই অৱস্থা নোহোৱা কৰি দিছে আমাৰ মানে এই বিচনাখনৰ তলত প্লাইউড খতম কৰি দিছে। এনেকুৱা বস্তু ডেঞ্জাৰ বস্তু। গাইজ এয়া চাওক, আমাৰ মানে এইটো চাংঘৰত থকা এখন বক্স বিচনা। আমাৰ চাংঘৰ এটা আছে যিহেতুকে এইখন বক্স বিচনা। এই বিচনাখনত এয়া দেখিছে নহয় মধুমাখি প্ৰত্যেক বছৰে আহে। এয়া মানে এতিয়া কমেই বহুত সোমাই গ'ল ভিতৰত। এইখন মই যদি পাৰোঁ এইফালে দাঙি কিনে আপোনালোকক যদি ইহঁতৰ মানে গোটেইখিনি সোমাই লওক আৰু গোটেইখিনি সোমাই শেষ হ'লে যিহেতু ভিতৰত চাক বনিয়ে আছে, সেই চাকটো যেতিয়া বনি শেষ হ'ব মই ভিতৰৰ পৰা দাঙি কিনে আপোনালোকক দেখাম হা। আৰু প্ৰত্যেক বছৰে আহেই আৰু এটা সময়ত ইহঁত কি কৰে গুচি যায়গৈ ইয়াৰ পৰা, আৰু আমি চাকটো খাবলৈ পাওঁ বাৰু। আৰু প্ৰথমবাৰ যেতিয়া আহিছিল আমি খেদাই দিছিলোঁ, কিন্তু কিছুমান একাংশই ক'লে মানে বহুত মানুহে ক'লে যে খেদাব নালাগে, সেইকাৰণে থাকিবলৈ ইহঁতক এৰি দিবলগীয়া হয়। আৰু এতিয়া আহিলে নহয় সেই গোটেই বিচনা চিচনা আজৰি খালী কৰি দিলোঁ লগে লগে, কাৰণ ক'ৰবাত সোমাই থাকিব ইহঁতি, দুখ পাব, আকৌ আমাক কামুৰি দিব, হয় নাই? আমাৰে দিগদাৰ হ'ব। সেইকাৰণে মানে চব আজৰি কৰিলোঁ লগে লগে। আৰু সেয়া চব আগতে এনেকৈ থাকি থাকি যোৱা এইবোৰ গোটেই এইবোৰ মৌচাকৰ চিন পঢ়িয়ে আছে এতিয়াও। এতিয়া এইফালে সোমাইছে এইবাৰ। শুব পাৰি আচলতে, কিন্তু নুশু আৰু সিহঁতে দুখ পাব পাৰে ন, সেইকাৰণে কোনোবা কোনোবা মৰি যাব পাৰে। এয়া চব কেনেকৈ সোমাইছে। ইহঁতৰ এজনী ৰাণী থাকে বোলে শুনিছোঁ, আৰু মই আপোনালোকক দেখাম দেই যদি পাৰোঁ। সিহঁতি সোমাই লওক, অকণমান সময় লাগিব। ইহঁতৰ কাৰণে অলৰেডি এটা ঘৰ বনাই থোৱা আছে, সেইটো নোসোমাই, কিন্তু এই বক্সখনত কেলৈ সোমাবলৈ আহে মই বুজি নাপাওঁ। মানে ঘৰটোত অলৰেডি আছে এইখিনি মধুমাখি, এইখিনি হয়তো চাগে বেলেগ ক'ৰবাৰ পৰা আহে চাগে। হ'ব মই বক্সটো দেখাই আছোঁ আপোনালোকক। এইটো চক, এইটো বাক্সা আমাৰ ভঁৰালত বনাই দিয়া হৈছে। ইয়াতোতো আছেই মহ। সেয়া আমাৰ মানে দদৈ সেইখিনি ইয়াত ফুল চুল দি থাকে। এয়া ফুলবোৰ মৰহি গ'ল বাৰু, এতিয়া বহুত দিন অহা নাই যে দদৌ, সেইকাৰণে দিয়াও নাই। এয়া চক মৌ-মাখি থকা ঘৰ, ভিতৰত পুৰা চাউণ্ড দি আছে, শুনিব দেই। পুৰা পাংখা চলি থকা নিচিনা হাৱা দি আছে। ৰ'ব মই ওপৰত যদি দেখি পাওঁ দেখাম ৰ'ব। খুলিব পাৰি নাই চাওঁ। খুলিবতো পাৰি বাৰু, অকণমান ভয় লাগে খালি। নাই এতিয়া খুলিবলৈ অকণমান দিগদাৰ হ'ব। হ'লেও বহুত টানকৈ লাগি আছে, মই খুলিব নোৱাৰিম এতিয়া। কিন্তু এয়া মৌ-মাখি ইয়াতো আছে, কিন্তু সিহঁতে ইয়াত নোসোমাই। চাওকচোন ক'ত মোৰ বিচনাখনৰ সিহঁতি কাব্জা কৰি লৈছেগৈ। পুৰা আছে ভিতৰত মহ, পুৰা চাউণ্ড দি আছে। চাই থাকক ৰ'ব, মই আপোনালোকক ভিতৰত যেতিয়া চাকখন বনি শেষ হ'ব মই দাঙি কিনে দেখাম আপোনালোকক হা। চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া গোটেইখিনি মহ সোমাই গ'ল বিচনাত, তেতিয়া মই দেখাম গৈছিলোঁ যে, দেখাম ৰ'ব। বেক কৰি দিছোঁ চাব, মুখত এজনীও মহ নাই এতিয়া। এজনী দুজনী ঘূৰি ফুৰিছে আৰু, মানে সিহঁতৰ চিপাহীকেইজনী গেটৰ মুখত। এজনী দুজনী, এইডোখৰতো নায়েই। ৰ'ব দেখাই আছোঁ। এইয়া ইয়াত একো নাই, এজনীও নাই, ক'ৰবাত এজনী দুজনী উৰি ফুৰিছে আৰু। উই চাউণ্ডটো শুনিছ? হে ইয়াত আছে, হেৰি নিদিবা এতিয়া, উঠি নিদিবা, আহি যাব। চুপ, চাউণ্ডটো শুনিবি দেই। মৰিয়ে গৈছে। আমি এতিয়া অকণমান দাঙি দিম ৰ, তই ধৰিবি দেই। কৃষ্ণ কৃষ্ণ ভগৱান, জয় শ্ৰী ৰাম। কি কৈ আছ তই? একো নহয়, জয় শ্ৰীৰাম। আমি এতিয়া ইয়াত দেখাম, ধৰ। প্ৰথমতে
এইটো তলত পেলাই লওঁ এইটো কৃষ্ণ এইটো দাঙি লওঁ এখন দাঙিব লাগিব এখন তলত পেলাই লওঁ টানি দিয়া সেইখন দাং নাখায় নহয় সেইখন কেনেকৈ সোমাই আছে কোনে উল্টা পুল্টা কৰি থৈছে হৈ গ'ল এই কাঁহৰ সেইখিনি ৰং উঠিছে যে বতাহটো কিবা দৰা গুঠিব উলিয়াই আনা কাঁহৰ কাঁহীখিনি টং টং বজাই দিয়ক সেইফালে হেৰিটো বাঁহটোত নি পিনে আহি যাব এই আগৰ চাকখিনি হেৰি কৰি দিয়া নাই ভাঙি দিয়া নাই সেনেকৈ সেইবোৰতে বহি আছে এইয়া কিমান বিচনাখনহে উঠিছে বিচনা চাদৰখন সেয়া দেখিছা কেলে নাই পাৰি আছো মই একো ধৰিব পৰা নাই হেনো